হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 100 বছৰীয়া পুৰণি গছ হয়। ব্ৰিটিছৰ দিনতে ৰোৱা। এতিয়া চাই যাব দেখুৱাম। তাৰ আগতে মোৰ কৃষ্ণামণি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছে কেঁচুৱা লৈ আহিছোঁ পিছত। সকলোৱে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো আগুৱাই লৈ যাব। ঠিক আছে, দেখাই যাওঁ মই, চাই যাব। আৰম্ভণিতে কালি দেখুৱাবলৈ থকা কিছু অংশ দেখাইছোঁ। ফুলনি এয়া আমাৰ আচলতে এইখিনি মালিয়ে ৰোৱা নাই, এইখিনি আমাৰ কাৰিকৰজনে ৰোৱা। তেখেতৰ কালি নামটো নোলোৱাৰ কাৰণে মনটো এতিয়া বেয়া পাইছে। আজি কৈছে মোক নামটো নক'লে মই ৰোৱা বুলি। দেখুৱাম বাৰু তেখেতকো, পাছত লগ পাম। এতিয়া দেখাই যাওঁ আৰু শেষলৈ পুৰণি গছখিনিও দেখাম। চাই থাকিব সকলো শেষলৈকে। কিমান ডাঙৰ বাউণ্ডেৰী দেখিছে, বহুত ডাঙৰ ফিল্ড হয় এইটো। আগফালেও আছে ফিল্ড, কিন্তু এতিয়া মই আমাৰ ঘৰৰ সন্মুখৰ ছাইডটো দেখাইছোঁ। আগ ছাইডটো দেখাম, আপোনালোকে সেইখনলৈকে যদি চাই নিশ্চয় দেখা পাব। এইজোপা দেখিছে, এজোপা পুৰণি গছ হয়। এজোপা জৰি গছ কয়। জৰি গছ কেমেৰাত ধৰিবলৈ দিগদাৰ হৈছে, কেঁচুৱা আছে যে হাতত, তথাপিও দেখাব চেষ্টা কৰিছোঁ। আৰু এজোপা জৰি গছ হয়। আৰু লগতে এইবোৰ দেখিছে ন, ডাঙৰ ডাঙৰ গছবোৰ হয়। এইবোৰ 100 বছৰীয়া পুৰণি গছ হয়। ব্ৰিটিছ থাকোঁতেই ব্ৰিটিছে ৰুই থৈ যোৱা গছ হয়। এইবোৰ ইয়াত যিমান গছ আছে চব পুৰণি গছ হয়, ডাঙৰ ডাঙৰ গছবোৰ। দেখা পাইছে চাগে আপোনালোকে। মই কেঁচুৱা লৈ আহিছোঁ কাৰণে অলপ কেমেৰাটো ধৰিবলৈ অসুবিধা হৈছে। তথাপিতো ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। এইটো এটা বাংলোৰ ৰাস্তা হয়, আমাৰ বাংলোলৈ যোৱা ৰাস্তা। এইটো ৰাস্তাৰ কাষে কাষে গছ আছে। এয়া গছৰ গুৰিত ফুল দিয়া আছে। এইটো ৰাস্তা, এয়া বাংলোলৈ গৈছে। এইটো এখেতে কাম কৰা মানে অফিচ হয়, তেখেতে ইয়াতেই কাম কৰে। আৰু আমাৰ কোৱাৰ্টাৰ এইটো ছাইডতেই আছে, লগতেই দি দিলে। একচুৱেলি ওচৰতে দিয়াৰ কাৰণে আমাৰ সুবিধা হৈছে। সকলো ফালৰ পৰাই তেখেত অফিচলৈ যোৱা মেলা সকলো ধৰণৰ সুবিধা হৈছে। সেইবাবে হয়তো আমাক ওচৰতে দিছে, যে তেওঁ চম্ভালিব পাৰিবৰ কাৰণে। আৰু তেখেতে ইয়াত তেখেতৰ কথা পাছত ক'ম বাৰু। আগধৰি মই ৰাস্তাটোকে দেখাই লওঁ। এইটো আমাৰ মেইন ৰাস্তা হয়, এইটো বাংলোলৈ সোমাই অহা। এইয়া দেখিছে নহয় ৰাস্তাটো। এইখন আঁতৰলৈ আছে মেইন গেটখন, আৰু এইখন দ্বিতীয় গেটখন। মই নাযাওঁ মুখলৈ দেখাবলৈ বাবে। আপোনালোকে আহিলে দেখিব গেটৰ সন্মুখতে চামেলি মেমচাব বাংলো আৰু বাংলো নম্বৰ 3 বুলি লিখা আছে। আপোনালোকে দেখিলেই চিনি পাব। আৰু এইটো চীনামৰাত পৰে বাংলোটো। যদি কোনোবা আহিছেও কমেণ্টত জনাব। যদি অহাও নাই, নিশ্চয় আহিব এবাৰ চাবলৈ। ইয়াত বাহিৰৰ বহুত মানুহ আহে, ফৰেনাৰ আহে। সকলো এইটোত চাবৰ বাবেই আহে। আৰু একচুৱেলি ইয়াত এইটো কাৰণে চাবলৈ আহে, ইয়াত মানে ডক্টৰ শ্ৰদ্ধা ভূপেন হাজৰিকাদেৱে ইয়াত বুকু হম হম কৰে ভিডিঅ'টো কৰিছিলে। আৰু বহুত পুৰণি চিনেমা আপোনালোকে চাইছে চাগে নিশ্চয়। চামেলি মেমচাব বুলি চিনেমা এখন আছে, সেই চিনেমাখন ইয়াতেই কৰা হৈছিলে। তাৰ পাছত বাংলোৰ নামটো চামেলি মেমচাব বাংলো হ'ল। আপোনালোকে নিশ্চয় আহিব এবাৰ চাবলৈ, আৰু মই দেখাই যাম, চাই যাব। ৰাস্তাৰ কাষে কাষে পুলি দিয়া আছে।
ইয়াত নতুনকৈ পুলি লগাইছেহে, ডাঙৰ হোৱা নাই। যেতিয়া পুলি ৰুৱে, যেতিয়া ফুল ফুলে বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু ইয়াত আচলতে চাবলেই নহয়, ইয়াত বিয়াও পাতিব পাৰে, বিয়া পাতিছেও। সেয়া মই পাছত দেখাই যাম, কিন্তু এতিয়া মই বাউণ্ডেৰীটো দেখাব খুজিছোঁ। এয়া মই বাংলোটো মানে চৌপাশটো দেখাইছোঁ, আপোনালোকে চাই যাব হা। ল'ৰাটো লৈ আছোঁ যে পপনি উঠি গৈছে, তথাপিতো দেখাব চেষ্টা কৰিছোঁ। এইটো বাংলোটো হয়। এইটো বাংলোৰ, আৰু এই মানি প্লেণ্ট হয়, বৰগছত বগাইছে। আৰু এয়া কেনেকুৱা লাগিলে বাংলোটো কমেণ্টত জনাব দেই। আমাৰ ইয়াতে গছবোৰ সৰহ বাবে ৰ'দটো ইমান নপৰে ভালকৈ। কেউকাষে অকল গছেই আছে। এইখন এখন ডবল ফিল্ড, এইখন আগফালৰ ফিল্ড হয়। ইয়াত বিয়া পাতে আৰু মানে প্ৰগ্ৰেম কোনোবাই কৰোঁ বুলিলে কৰিব পাৰে। বাংলোটোৰ ভিতৰটোলৈ পাছত যাম, কিনো আছে, কেনেকুৱানো দেখিবলৈ। কিন্তু এতিয়া বাহিৰটো বৰ্তমান দেখাইছোঁ আপোনালোকক। এইটো চামেলি মেমচাপ বাংলো হয়। আপোনালোকৰ আগত কেতিয়াবা আহিছে নেকি বাৰু? যদি আহিছে কমেণ্টত নিশ্চয় জনাব। আৰু বেছিকৈ দেখাবলৈ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইবাবে আধাতে এৰিবলগীয়া হৈছে। আকৌ মই পাছত দেখাম। এতিয়া মই গছখিনিহে দেখাইছোঁ। আচলতে ব্ৰিটিছৰ গছ কোনখিনি, যিখিনি ডাঙৰ ডাঙৰ গছ দেখিছে যে, এইবোৰ সম্পূৰ্ণ ব্ৰিটিছৰ দিনৰে গছ হয়, ব্ৰিটিছে ৰোৱা। আঁতৰলৈ বহুত পুলি আছে, মই কেঁচুৱা লৈ থকাৰ বাবে জুম কৰি দেখাব পৰা নাই। মই নেক্সটটো ভিডিঅ'ত আপোনালোকক ভালকৈ দেখাম। এইটো বাংলোটোৰ সন্মুখ ভাগ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। তেতিয়ালৈ আহোঁ, বাই বাই। আকৌ নেক্সটটো ভিডিঅ'ত লগ পাম। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি আগুৱাই নিব। তেতিয়াহ'লে আহোঁ।